আজি নগাঁও জিলাৰ ৰূপহী মহাবিদ্যালয়ৰ 42তম সপ্তাহ সমাৰোহ ইয়া হৈছে ৰূপহী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সাংস্কৃতিক শোভাযাত্ৰা। ইয়া শোভাযাত্ৰা ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে আৰম্ভ কৰিছে। বালিৰ ওচৰত ৰাখি দিবা। এইবাৰ ভাল সময়ত বৰষুণ দিছে যে মাঘৰ বিহু আহিল মানে মাঘৰ বিহু আহিল, মেজি জুই জ্বলিল মানে মেজি জুই জ্বলিল। বঢ়িয়া। জয় বিখাৰ ব্যৱহাৰ কৰক, জয় বিখাৰ ব্যৱহাৰ কৰক। খিদা লাগিছে খিদা। জয় বিখাৰ ব্যৱহাৰ কৰক, জয় বিখাৰ ব্যৱহাৰ কৰক। সঁচাকৈ ক'ব লাগিব যে ৰূপহী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে যি সাংস্কৃতিক শোভাযাত্ৰা প্ৰদৰ্শন কৰিছে, এই সাংস্কৃতিক শোভাযাত্ৰাই 37 নং ৰাষ্ট্ৰীয় ঘাইপথ, এই 37 নং ৰাষ্ট্ৰীয় ঘাইপথ ছাত্ৰ ছাত্ৰীসকলৰ যি অংশগ্ৰহণ, এই অংশগ্ৰহণে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ যি অসমীয়া সংস্কৃতি, এই সংস্কৃতিসমূহ তেওঁলোকে দেখুৱাইছে। ছাত্ৰ ছাত্ৰীসকলে কেনেদৰে সুন্দৰকৈ দেখুৱাইছে তেওঁলোকৰ যি অসমৰ সংস্কৃতি, এই সংস্কৃতিসমূহ ছাত্ৰ ছাত্ৰীসকলে দেখুৱাইছে। Hello? Hello. Apa dia ni kita?